নমস্কাৰ প্ৰথমতে সকলোকে CCMS লৈ স্বাগতম জনালো আৰু আজি আমি ডিসকাস কৰিম কেইটামান এলজেব্ৰিক কোৱেচনৰ ওপৰত আৰু আজি মই চাৰিটা এলজেব্ৰিক কোৱেচন লৈ লৈছো সো এই চাৰিটা কোৱেচন আজি আমি ডিসকাস কৰিম আৰু যেহেতু আসাম পুলিচত বা অন্য ধৰণৰ কম্পিটিটিভ এক্সামে হওক এলজেব্ৰিক কোৱেচন যেহেতু আহে গতিকে আমি তাৰ চাবই লাগিব গতিকে আমি বীজগণিতীয় কোৱেচন বিলাক চাও আজি আহক প্ৰথমে আমি এই চাৰিটা কোৱেচনকে ডিসকাস কৰো সো নেক্সট ভিডিও বিলাকত আৰু কোৱেচন আহি থাকিব গতিকে এই চাৰিটা কোৱেচন ডিসকাস কৰোৱা হয় গতিকে ফাৰ্স্ট কোৱেচনটো ডিসকাস কৰো ফাৰ্স্টটো কি হৈছে যদি a = 2 হয় আৰু b = 6 হয় তেন্তে b = 6 হয় তেন্তে a² + b² + 2ab divided by a² - b² কিমান হ'ব আমাক সুধিছে সো আমি হেতু কৰিবৰ কাৰণে একো কৰিব নালাগে আমাক একদম ইজি এটো কৰিবলৈ ইজি কিয় কৈছো আমাক ভ্যালু কিটা দিয়া আছে a আৰু b ভ্যালু দিয়া আছে গতিকে আমি ইয়াৰ ভ্যালু পুট কৰি দিলে আমাৰ आंसरটো ওলাই যাব নহয় জানো সো ভ্যালু পুট কৰো ভ্যালু কি আছে a = 2 b = কি আছে 6 আছে গতিকে আমাৰ এটো কি আমাক উলিয়াব লাগে কি আমি উলিয়াব লাগে কি a² + b² + 2ab divided by a² - b²। এতিয়া আমি এবোৰক কিছুমান অভেদ পাইছিলো হয়নে a + b² a² + b² তেনেকা ধৰণৰ কিবা কিবি ফৰ্মুলা পাইছিলো নাই পোৱা আমি সেই ফৰ্মুলা বিলাকৰ ভিতৰৰে এইকেইটা আমাক কি দিছে সলভ কৰিব দিছে এটা চিন্তা কৰিব নালাগে আমি হেবোৰ অভেদ ইউজ কৰিব নালাগে জাস্ট আমাক যেটো সময় কিমান দিব আমাক অপচনাল কোৱেচন দিব অপচনাল কোৱেচন কৰিবৰ কাৰণে আমি 1 ঘন্টা 2 ঘন্টাটো সময় ল'ব নোৱাৰো হয়নে গতিকে আমি কম সময়তে কেনেকৈ কৰিব পাৰো তাক মাথা মাৰিব লাগিব গতিকে এইটোটো ভ্যালু দিয়া আছে চোৱা এতিয়া a² আৰু b² কিমান হ'ব তেন্তে a² কিমান পৰিব a = কি 2 দিয়া আছে গতিকে এই ঠাইত কি বহিব 2² + b² আছে মানে b² ঠাইত কেটা তেন্তে কি পৰিব 6 পৰিব 6² + twice ab কি কৈছে twice ab এইকিটা পূৰণ হৈ থাকে হয়নে পূৰণ চিন কিটা নেদেখুৱাই গতিকে কি কৰিম twice a কিমান আছে 2 আছে b কিমান আছে 6 আছে ওকে নেক্সট কি আছিল a² - b² a² কিমান হ'ব a² হৈ যাব 2² - b² b² কিমান হ'ব 6² ওকে সো নেক্সট লাইনটো কি হ'ব তেন্তে নেক্সট লাইনটো হৈ যাব কি নেক্সট হৈ যাব 2 * 4 + 2 * 4 + 6 * 36 + 2 * 4 6 * 24 2 * 4 আহি গল ইয়াত -6 * 36 সো এইখিনি লেকে মই কৰি দিলো বাকিখিনি আপোনালোকে কৰিব পাৰিব একো কৰিব নালাগে জাস্ট কি আছে এইখিনি প্লাস কৰিব লাগে হেতু মাইনাস কৰি যেটো ভ্যালু হ'ব হেতু হৈ যাব আৰু যদি ক্যান্সেল যাবলগিয়াকে আছে গতিকে ক্যান্সেল কৰি দিব কটাকটি কৰি দিব আৰু যদি কটাকটি কৰিবলগিয়া নাই ভগ্নাংশতে ৰাখি দিলে বস হৈ যাব ওকে সো এটো হৈ গল এতিয়া নেক্সট কোৱেচনটো চাও নেক্সটটো কি কৈছে যদি x - y = 4 হয় কি কৈছে x - y = 4 বুলি কৈছে ঠিক আছে আৰু xy = 12 তেন্তে x² y² ওকে সো কেনে কৈছোৱা x - y = কি বুলি কৈছে 4 বুলি কৈছে অৰ্থাৎ আমি x আৰু y এনেকুৱা দুটা ভ্যালু আছে যে দুটা মাইনাস কৰিলে কি পাই গৈছে 4 পাই হয়নে আমি 4 পাব পাৰো কি কৰিব পাৰো 5 - 1 কৰিলেও 4 পাব পাৰো হয়নে 6 - 2 কৰিলেও 4 পাব পাৰো গতিকে এতিয়া আমি এনেকুৱা দুটা ভ্যালু বহাব লাগিব যাতে সেই ভ্যালু দুটা কি কৈছে মাইনাস কৰিলে 4 পাম ঠিক আছে কন্ডিশন কি দিছে যে x y পূৰণ কৰিলে 2 হ'ব অৰ্থাৎ x = এনেকুৱা এটা ভ্যালু হ'ব y = এনে এটা ভ্যালু হ'ব যি দুটা ভ্যালু পুট কৰিলে 4 পাম আৰু যি দুটা ভ্যালু মাল্টিপ্লাই কৰিলে কি পাম 12 পাম ওকে সো কি কৰিম আমি যদি x = যদি 6 লও y = যদি 2 লও কিমান হ'ব 6 - 2 = 4 হয় এফালে 2 6 গুণ কিমান হয় 12 হয় গতিকে x আৰু y এৰ ভ্যালু কি কৰিম x এৰ ভ্যালু 6 লম y এৰ ভ্যালু 2 লম গতিকে আমি যদি হে ভ্যালুটো লও তেতিয়া হলে x² - y² = কিমান হ'ব একদম সিম্পল x এর মান তেন্তে কি হ'ব 6 হ'ব স্কয়ার - y² কিমান হ'ব 4 হ'ব 4² কিমান হ'ব 6 * 36 - 4 গুণ সরি 4 নহয় 2 আছিল না ওকে 6 * 36 2 দুগুণ কি হ'ব 4 হৈ যাব
এতে কি আছে 36 - 4 ইকুয়াল কিমান হৈ যাব 32 ঠিক আছে সো এটো হ'ব কি আমাৰ কারেক্ট আনসার ঠিক আছে সো নেক্সট কোয়েশ্চনটো আগবাইছো নেক্সট কোয়েশ্চনটো কি কৈছে যে যদি xy 18 হয় কি কৈছে xy কি বুলি কৈছে আমাক 18 বুলি কৈছে হয় নে তাৰ পাছত কি কৈছে x² + y² 14 বুলি কৈছে কি কৈছে x² + y² 14 বুলি কৈছে তেনে কি হ'ব আমাক উলিয়াবলৈ দিছে কি x + y কিমান আমাক হেতু উলিয়াবলৈ দিছে এইটো আগৰটো দৰে আগৰটো কি হ'ব x আৰু y ৰ ভ্যালু এনেকা দুটা বহিব যাতে সেই দুটা কি পূৰণ কৰিলে 18 পাম আৰু সেই ভ্যালু দুটা স্কয়াৰ কৰি প্লাস কৰিলে 45 পাম এতিয়া সেইটা কি হ'ব মই যদি লৈ লওঁ ইয়াত যদি 6 লৈ লওঁ আৰু ইয়াত যদি y ভ্যালু যদি 3 লৈ লওঁ কিমান হ'ব 3 6 গুণ 18 হৈ যাব সেইকিটাকে যদি আমি স্কয়াৰ কৰো 6² + y কি আছিল 3 আছিল 3 স্কয়াৰ কৰো তাহলে 45 পাম নে নাপাম কিমান হ'ব 6 6 গুণ 36 + 3 2 গুণ 6 3 3 গুণ 9 হ'ব তেতিয়ালে কি হ'ব 36 + 9 কিমান হ'ব 45 হ'ব গটিকে 6 আৰু 3 যদি এটো আকৌ ইয়াতো যদি বহুৱাই দিও x ৰ ঠাইত যদি 6 বহুৱা প্লাস 3 y ঠাইত যদি 3 বহুৱা কিমান হ'ব 6 7 8 9 সো কি হ'ব এনসাৰটো 9 হৈ যাব বুজি পালা না নাই পোৱা সো আশা কৰিছো পালা যদি পোৱা নাই কমেন্ট কৰিবা বুজি নাই পোৱা বুলি ঠিক আছে মই কথাবোৰ এইটো কাৰণে স্পিড কৈ আছো মোৰ ভিডিওবোৰ নহলে যথেষ্ট দীঘল হৈ যায় মই কিছুমান ভিডিও এনেকা ধৰণে বনাও তাৰ পৰা এডিট কৰি বনাবলৈ মোৰ মানে অসুবিধা হৈ যায় গতিকে সেইবাবে মই কথাবোৰ স্পিড কৰিছো বহুত কৰো তোমালোকে বুজি পাবা আৰু বুজি নেপালে মোক কমেন্ট কৰিবা মই আকৌ বনাম ঠিক আছে সো নেক্সট লাষ্ট এটা কোৱেশ্চন আছে কি আছে x² + 1/x² 2 বুলি কৈছে তেতিয়া কি হ'ব x⁴99 + 1/x⁴99 - 2 কিমান বুলি আমাক সুধিছে এতিয়া এটো কৰিবৰ কাৰণে একো টেনচন লব নালাগে আমাক কি কৈছে x ৰ ঠাইত x² ঠাইত আমি এনেকা দুটা এটা ভ্যালু বহাব লাগিব যাতে সেই দুটা প্লাস কৰিলে কি হ'ব 2 হ'ব তো কি হ'ব আমি যদি কৰো x যদি বহুৱাও 1² + 1/1² কি হ'ব 2 হ'ব নে নহব হ'ব কাৰণ একৰ লগত যিমানেই এক পূৰণ নকৰ লাগে হি হৰে একে হয় গতিকে কি হ'ব এনসারটো এটো হৈ যাব এটো হোৱাৰ লগে লগে কি হ'ব 1 + 1 হৈ যাব এক কেনসেল যাব না সো 1 + 1 = 2 হৈ যাব গতিকে ইয়াত যদি 1 + 1 হয় তেতিয়ালে ইয়াতো 1 হ'ব হয় নে 1^99 + 1/1^99 - 2 কিমান আমি হেতু এটা উলিয়াব লাগে সো মই কৈছো যে একৰ লগত যিমানেই সংখ্যা পূৰণ নকৰা লাগে লাগে যিমানেই এক পূৰণ নকৰা লাগিলে হি হৰে কি হয় এক হয় গতিকে এটো চোৱা এটো কি হ'ব তেন্তে 99 টো কি হ'ব আতৰি যাব আতৰি যোৱাৰ লগে লগে কি হ'ব ইয়াত 1 হ'ব অৰ্থাৎ কি হ'ব 1 + 1 মাইনাস কি হ'ব 2 হৈ যাব 2 হৈ যোৱাৰ লগে লগে কি হ'ব 1 + 1 2 - 2 0 so correct answer is 0 so thank you so আজি আমি এইকিটা কোৱেশ্চন ডিসকাস কৰিলো নেক্সট ভিডিওত আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন লৈ আহিম আৰু চিন্তা কৰিবলগীয়া কোনো কথা নাই এলজেব্ৰিক কোৱেশ্চন আৰু আহি আছে আপোনালোকৰ মাজলৈ সো আজি ডে 4 আজি ডে 4 ত আমি ডিসকাস কৰিলো এই চাৰিটা কোৱেশ্চন ঠিক আছে সো অন্য এটা ভিডিওত আমি আকৌ বিভিন্ন ধৰণৰ কোৱেশ্চন লৈ আহিম সো থ্যাংক ইউ